নমস্কাৰ জনাইছোঁ সকলোকে। মই বৰ্তমান নাস্তা খাব যাব ওলাই আছোঁ আৰু আপোনালোকক দেখুৱাম যে বেংগলোৰত নাস্তাৰ দোকানবিলাক কেনেকুৱা। মানে সৰু সৰু ফুটপাথত দোকান দিয়ে সিহঁতে, ঠেলা হোটেল। ইমান মানুহ, হাজাৰ হাজাৰ মানুহ দেখুৱাই আছোঁ আপোনালোকক চাবচোন। তাৰমানে ইমান মানুহ হয়, তাৰমানে ঠেলা হোটেল বেলেগ নহয়, ঠেলা হোটেল মই দেখুৱাই আছোঁ। ইমান মানুহ, তাৰমানে নাস্তা খোৱা মানুহ এইবিলাক চাই থাকিব দেখুৱাই আছোঁ। এই চাওকচোন, মানুহ চাওক কিমান মানুহ। এই ঠেলা হোটেল নাস্তা খাব আহিছে সিহঁতে। দেখিছেনে? তাত গৈ ভিডিঅ' কৰিব নোৱাৰোঁ একচুৱেলি, সিহঁতে দেখিলে বেয়া পাব। আপোনালোকক মই মনে মনে দেখুৱাই আছোঁ, মানুহবিলাকে খাই আছেতো, দেখিলে বেয়া পাব। চাওক, দেখিছেনে কিমান মানুহে খাই আছে তাৰমানে একেলগে। এইটো নাস্তা খাই আছে অকল। আৰু দুপৰীয়া ইহঁতে মানে ঘৰত বনাই আছে খানা, আৰু দুপৰীয়াৰ কাৰণে। দুপৰীয়া আকৌ আপোনাৰ ক'লে বিশ্বাস নকৰিব, এনেকুৱা মানুহ আহে তাৰমানে নাস্তা খোৱাৰ কাৰণে। এতিয়া নাস্তা বিক্ৰী কৰিব, দুপৰীয়া আকৌ বেলেগ খানা, আকৌ ৰাতিৰ কাৰণে আনিব। তাৰমানে ঘৰত বনোৱা মানুহ বনাই আছে, বিক্ৰী কৰা মানুহে বিক্ৰী কৰি আছে। বহুত টকা এইবিলাকৰ, কিন্তু আমাৰ নিচিনা মানুহে ইয়াতে নোৱাৰে। আৰু ছাইডত এইখন চাহৰ দোকান, এইখন দেখিছে নহয়, এইখন চাহৰ দোকান। এইখন ইমান বিক্ৰী মানে ইয়াতে নাস্তা খাই আছে, ইয়াতে চাহ। এইখন চাহৰ দোকান চাওক। বাৰু মই নাস্তা খাব আহিছোঁ, নাস্তা খাই লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, এটা কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ এৰিছোঁ, তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম।